এই মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ সোমবাৰৰ পৰা ডিৰাগ চুমনি বান্ধৰ কাম আৰম্ভ কৰাৰ নিৰ্দেশ মথাউৰিৰ খহনীয়া ৰোধৰ বাবে বিজ্ঞানসন্মতভাৱে কাম কৰাৰ নিৰ্দেশনা প্ৰদান কৰা হৈছে বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ জল সম্পদ মন্ত্ৰী কেশৱ মহন্তৰ কাকপথাৰৰ ডিৰাগ চুমনি মথাউৰি পৰিদৰ্শনৰ পাছতে মন্ত্ৰী কেশৱ মহন্তৰ এই নিৰ্দেশনা মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে ডিৰাগ চুমনি মথাউৰি পৰিদৰ্শন কৰিছিল মন্ত্ৰীগৰাকীয়ে আৰু বিশেষ পেকেজ ঘোষণা নকৰাকৈ কাম আৰম্ভ কৰাৰ নিৰ্দেশ দিছে জল সম্পদ মন্ত্ৰী কেশৱ মহন্তই জল সম্পদ মন্ত্ৰীগৰাকীৰ নিৰ্দেশক লৈ আশ্চৰ্য প্ৰকাশ কৰিছে ৰাইজে 2 মেত ডিৰাগ চুমনি মথাউৰি ছিঙি প্লাবিত হৈছিল বিস্তীৰ্ণ অঞ্চল পানীত বুৰ গৈছিল প্ৰায় 45টা পৰিয়াল আজি ৰাতিপুৱাই গম পাই তৎকালীনভাৱে ইয়ালৈ আহিলো আৰু অহাকালিৰ পৰা আমি ইয়াত এই খহনীয়াটো ৰোধ কৰিবৰ কাৰণে যি ব্যৱস্থা ল'ব লাগে বিজ্ঞানসন্মতভাৱে সেই কাম আমি অহাকাইলৈ আৰম্ভ কৰিম এষ্টিমেটে হোৱা নাই গতিকে ইয়াত তৎকালীনভাৱে যিখিনি কৰিব লাগে অহাকালিৰ পৰা কাম কৰিব আৰু দীৰ্ঘকালীন যিটো ব্যৱস্থা হ'ব তাৰ কাৰণে এখন প্ৰাক্কলন প্ৰস্তুত কৰিব